ভিউয়ার্স আপুনি হিউম্যান সাইকোলজি শিকাৰ বাবে ইন্টাৰেষ্টেড হয় নেকি যদি হয় তেতিয়াহলে এই ভিডিওটো আপুনি লাষ্টলৈকে চাওক আজি মই এনেকুৱা পাঁচটা হিউম্যান সাইকোলজিৰ বিষয়ে কম যিকিটা আপুনি প্ৰ্যাকটিক্যালি ইউজ কৰিব পাৰিব আৰু ৰিয়েল লাইফত আপোনাৰ বহুত কামত আহিব ভিউয়ার্স মই জগদীশ ঠাকুৰীয়া মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে লাইক কৰিব আৰু যদি এনেকুৱা ভিডিও ফিউচাৰত পাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি এনেকুৱা ভিডিও আপুনি আপোনাৰ ফ্ৰেণ্ড অথবা ৰিলেটিভক শেয়াৰ কৰিব বিচাৰে তেতিয়ালে WhatsApp আৰু ফেসবুকত শেয়াৰ কৰিবলৈ নিশ্চয় নাপায় সাইকোলজিক্যাল পইণ্টৰ প্ৰথম যেটো হৈছে স্টাৰ্ট উইথ আই এম ডুইং ফৰ দা ফাৰ্স্ট টাইম অৰ ডু নট নো এইটো পইণ্টৰ বিষয়ে ডিসকাস কৰাৰ আগতে মই আপোনাক এটা কাহিনী কৈলো সেই কাহিনীটো কি কেইদিনমান আগত এজন লৰাই এটা গান গাবৰ কাৰণে হি ফেসবুকত লাইভ আহিলে লাইভ আহি কিনে হি কি কৈছে যে মাই ডিয়াৰ ফ্ৰেণ্ডছ মই আজিলৈকে গান গায়ো পোৱা নাই আৰু মই ভালকৈ গান গাবও নাজানো আৰু মই আজিলৈকে ক্যামেৰাৰ ফ্ৰণ্টত এনেকৈ গান গায়ো পোৱা নাই কিন্তু মই আজি গান গাবলৈ চেষ্টা কৰিছো কিন্তু ইয়াত যদি মোৰ কিবা ভুল হয় আপোনালোকে মোক মাফ কৰি দিব এনেকৈ কৈ কিনে হি গানটো আৰম্ভ কৰিলে আৰু কিছু সময়ৰ পিছত হি গানটো গাই তো গোৱা হৈ গ'ল তাৰ গোৱা হোৱাৰ পিছত তাত মই চালো তাত যিবিলাক কমেন্ট আহিছে তাত এটাও নেগেটিভ কমেন্ট নাই সব পজিটিভ কমেন্ট তাক কি কৈছে সবে উৎসাহ দিছে যে তোমাৰ ধুনিয়া হৈছে আগলৈ কৰি যোৱা আৰু ভাল হ'ব এনেকুৱা সব পজিটিভ কমেন্ট দিছে যদি সেই সময়ত লৰাজনে এইখিনি কথা নকলে হয় যে মই গান গায়ো পোৱা নাই বা মই গান গাবও নাজানো মই ক্যামেৰাৰ ফ্ৰণ্টত প্ৰথমবাৰৰ বাবে আহিছো যদি এইখিনি কথা নকলে হয় তেতিয়া হলে তাক হয়তো ৰাইজে এনেকুৱা কমেন্ট দিলে হয় যে যদি তুমি গান গাবই নাজানা কিয় ক্যামেৰাৰ আগত আহিছা কিয় তুমি এনেকুৱা ভিডিও বনাইছা তুমি ইমান কিয় বেসুৰা গাইছা এনেকা বিভিন্ন নেগেটিভ কমেন্ট দিলে হয় লৰাজনে এটা হিউম্যান সাইকোলজিক্যাল ট্ৰিক ব্যৱহাৰ কৰিলে যাৰ কাৰণে হি এপ্ৰিচিয়েট পালে বুজি পাইছেনে যে কথাটো হল কি যদি সেই লৰাজনে সেই সময়ত হি এই কথাখিনি নকলে হয় তেতিয়া হলে হি নেগেটিভ কমেন্ট পালে হয় লৰাজনৰ গান একেবাৰে ভাল হোৱা নাই সুৰ একেবাৰে ভাল হোৱা নাই তথাপিও তাক মানুহে এপ্ৰিচিয়েট কৰিছে কাৰণ হি এটা গান গোৱাৰ আগত এটা হিউম্যান সাইকোলজিক্যাল ট্ৰিক ব্যৱহাৰ কৰিলে গতিকে আপুনিও যদি প্ৰথমবাৰৰ বাবে কেতিয়াবা কিবা এটা কাম কৰিবলৈ যায় ধৰা হল আপুনি এখন ষ্টেজত গৈছে তাত স্পিচ দিব আপুনি একেবাৰে নাজানে স্পিচ দিব বা আগতে দি পোৱা নাই মাইকৰ ফ্ৰণ্টত আপুনি কথা কৈ পোৱা নাই বা আপুনি নাৰ্ভাস হৈ আছে জাস্ট যাই কিনে আপুনি কৈ দিয়ক যে মই আগতে দি পোৱা নাই বা মই এনেকৈ মাইকত কৈ পোৱা নাই ষ্টেজত উঠি বা মই আজি বহুত নাৰ্ভাস হৈ আছো যদি মোৰ কিবা ভুল হয় আপোনালোকে মাফ কৰি দিব এইখিনি কথা কোৱাৰ পিছতে আপোনাৰ ফ্ৰণ্টত যিমানে মানুহ নাথাকক কিয় হি হাজাৰ মানুহে হওক বা লাখ মানুহে হওক এইখিনি কথাত আপুনি মানুহৰ সাইকোলজি চেঞ্জ কৰি দিব পাৰিব এই কথা মানুহৰ আগত আপুনি কোৱাৰ লগে লগে মানুহে আপোনাৰ প্ৰতি জাজমেন্টেল নহয় আৰু আপোনাক এপ্ৰিচিয়েট কৰা আৰম্ভ কৰি দিব ইয়াৰ কাৰণ কি মানুহে ভালদৰে জানে যে যদি কোনোবাই কিবা এটা কাম প্ৰথমবাৰৰ বাবে কৰিছে তাক এপ্ৰিচিয়েট কৰিব লাগে ইয়াৰ কাৰণ মই এই নেক্সট পইণ্টতে জনাই আছো যে ইয়াৰ ষ্ট্ৰং ৰিজন কি মানুহে কিয় প্ৰথমবাৰৰ বাবে কাম কৰিলে তাক এপ্ৰিচিয়েট কৰে নেক্সট সাইকোলজিক্যাল পইণ্ট সেইটো হৈছে উই অলৱেজ সাপোৰ্ট উইক মই যি কলো ইয়াৰ নেক্সট পইণ্টত মই কম মানুহে কিয় এপ্ৰিচিয়েট কৰে ইয়াৰ প্ৰথম ৰিজনটো হৈছে মানুহে সদায় আমি হিউম্যান বিঙে সদায় উইকক সাপোৰ্ট কৰোঁ আপোনালোকে বলিউড মুভিত দেখা পাই থাকে যে তাত যে হিৰো থাকে এই হিৰোটো সদায় পুৰ ফেমিলিৰ পৰা বিলং কৰে হি একদম দুখীয়া ঘৰৰ পৰা আৰম্ভ কৰে তাৰ পিছত লাহে লাহে হি ষ্ট্ৰং হয় হৈ কিনে আগবাঢ়ি যায় থাকে বলিউডে কিয় আপোনাক হিৰোজন দুখীয়া ঘৰৰ পৰা দেখায় ইয়াৰ কাৰণ হৈছে কি আমি অলৱেজ মানুহে উইকক সাপোৰ্ট কৰে থকা ভিলেনজনৰ হাতত পাৱাৰ থাকে টকা পইচা সকলো থাকে তথাপিও কিন্তু হিৰোৱে তাক পৰাজিত কৰি দিয়ে এইটো এই কাৰণেই হয় কাৰণ বলিউডৰ মানুহে আপোনাৰ আৰু মোৰ হিউম্যান সাইকোলজি ভালদৰে বুজি পায় আপোনাক আৰু এটা কথা কওঁ ধৰি লওক এজন দুখীয়া মানুহে যাই কিনে কৰোৰপতি হৈ গ'ল তাৰ আপুনি ষ্টৰী শুনিবলৈ বা জীৱনৰ কাহিনী শুনিবলৈ আপুনি ইন্টাৰেষ্টেড হ'ব কিন্তু যদি এজন মানুহে কৰোৰপতিৰ পৰা আৰবপতি হৈছে তাৰ জীৱনৰ কাহিনী শুনিবলৈ আপুনি ইন্টাৰেষ্টেড নহয় ইয়াৰ এটাই কাৰণ আমি মানুহে উইকক সাপোৰ্ট কৰোঁ ষ্টেট অফ ৰিকুৱেষ্ট চ্যালেঞ্জ এইটো এটা ইন্টাৰেষ্টিং হিউম্যান সাইকোলজিক্যাল ট্ৰিক হয় এইটো ধৰক কেতিয়াবা কি হয় আপুনি কাৰোবাৰ দ্বাৰা কিবা এটা কাম কৰিব লগা হয় কাৰোবাক আপুনি ৰিকুৱেষ্ট কৰি আছে
বাৰ বাৰ এইটো কৰি দিয়ক বা এইটো কৰি দিয়ক আপোনাক কামটো কৰি দিয়া নাই এইটো আপুনি স্কুলৰ ক্ষেত্ৰত বেছিকৈ হয় আপুনি কি হয় কাৰোবাক ৰিকুৱেষ্ট কৰি থাকে এইটো কৰি দিয়ক এইটো কৰি নিদিয়ে আপুনি যদি সেই ক্ষেত্ৰত ৰিকুৱেষ্ট নকৰি আপুনি যদি তাক এটা চেলেঞ্জ কৰি দিয়ে তেতিয়াহ'লে আপোনাক লগালগ সেই কামটো কৰি দিয়ে এইটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছি হয় কি যদি সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা কি পঢ়া নাই তাক গালি দিছে বা তাক কৈ আছে যে তোৰ এনেকৈ নপঢ়িলে লাইফ বৰবাদ হৈ যাব তই আগলৈ কি কৰিবি এনেকুৱা নকৈ যদি আপুনি তাক ধৰা হ'ল আপোনাৰ ল'ৰাটোৰ নাম A আৰু বেলেগ এটা ল'ৰাৰ নাম হৈছে B বা C তাক যদি আপুনি চেলেঞ্জ কৰি দিয়ে যে তই পৰীক্ষাত বিতকৈ বেছি নম্বৰ আনিব নোৱাৰা তাক এনেকৈ চেলেঞ্জ কৰি দিয়ক চাব সি কৰি দিব সি এক্সামত বিতকৈ বেছি নম্বৰ লৈ আহিব ইয়াৰ এটাই কাৰণ মানুহক আপুনি বেয়া বুলি কৈ চেলেঞ্জ কৰি দিয়াৰ লগে লগে নোৱাৰো বুলি কৈ চেলেঞ্জ কৰি দিয়াৰ লগে লগে তাৰ ইগোত লাগি যায় আৰু 90% মানুহে ইগোক স্যাটিসফাইড কৰাৰ কাৰণে যিকোনো কাম কৰিবলৈ ৰাজি হৈ যায় এইটো এটা হিউম্যান সাইকোলজিক্যাল ট্ৰিক হয় যে যদি কোনো এটা কাম আপুনি বাৰ বাৰ ৰিকুৱেষ্ট কৰিও কৰাব পৰা নাই তাক জাস্ট আপুনি চেলেঞ্জ কৰি দিয়ক সেই কামটোৰ বাবে বা নোৱাৰে বুলি কৈ দিয়ক আপোনাৰ সেই কামটো চুটকিত হৈ যাব আৰু এইটো নকয় আপুনি এনেকৈ কৈ দিব পাৰে যে ভাই তোৰ দ্বাৰা এই কামটো নহব এনেকৈ জাস্ট কৈ দিয়ক আৰু আপুনি প্ৰ্যাকটিক্যাল ফিল্ডত চাওক আপোনাৰ ৰিজাল্ট কি হয় নেক্সট সাইকোলজিক্যাল পইণ্টটো হৈছে আস্ক ফৰ এ ইজি হেল্প টু বি এ ফ্ৰেণ্ডছ যদি আপুনি কোনোবা এজন ল'ৰা বা ছোৱালীক আপুনি ফ্ৰেণ্ড বনাব বিচাৰে তেতিয়াহ'লে মই আজি আপোনালোকক এনেকুৱা এটা ট্ৰিক দিম যাৰ জৰিয়তে অতি সহজে আপুনি ফ্ৰেণ্ড বনাব পাৰিব আপুনি কোনোবা এটা গ্ৰুপত আছে হেতু কোম্পানীৰ ষ্টাফৰ গ্ৰুপে হওক নহয় বা স্কুলৰ গ্ৰুপে হওক তাৰে কোনোবা এজনক আপুনি ফ্ৰেণ্ড বনাব বিচাৰিছে সেইজনী ছোৱালীয়ে হওক বা সেইজন ল'ৰাই হওক আপুনি সেই সময়ত কি কৰিব যিজনক আপুনি ফ্ৰেণ্ড বনাব বিচাৰিছে সেইজনৰ পৰা এটা সাধাৰণ হেল্প বিচাৰক হেতু একেবাৰে কমতকৈ কম মানে সৰুতকৈ সৰু হেল্প বিচাৰক যেনে ধৰক আপুনি এটা কলম বিচাৰক কিবা এটা লিখাৰ বাবে ধৰা হ'ল আপুনি পানী খোৱাৰ কাৰণে পানী বিচাৰিলে বস্তু বিচাৰিব যিটো বস্তু যিজনক বিচাৰিব সি যাতে অতি সহজে একো নাভাবাকে দি দিব পাৰে হেনেকুৱা বস্তু বিচাৰিব গতিকে যেতিয়া দিব আপোনাক সেই হেল্পটো কৰিব কৰাৰ পিছত আপুনি সেই মানুহজনৰ আগতে তাক তাৰিফৰ ওপৰত তাৰিফ কৰা আৰম্ভ কৰিব যে এনেকুৱা হেল্প মই আগতে পোৱাই নাই তুমি এনেকুৱা এটা হেল্প কৰিলে যেটো মই জীৱনত পাহৰিব নোৱাৰো এনেকুৱা এটা হেল্প কৰক তেতিয়া কি হয় এজন মানুহৰ ফ্ৰণ্টত যেতিয়া আপুনি সেইজন মানুহৰ তাৰিফ কৰিব তাৰ ভাল কথাৰ ভাল বিষয়বিলাক ক'ব কোৱাৰ লগে লগে কি হয় সেই মানুহজনৰ আৰু আপোনাৰ মাজত এটা কানেকশ্যন বিল্ড আপ হয় তেতিয়া কি হয় অটোমেটিক্যালি হি আপোনাৰ লগত ফ্ৰেণ্ডশিপ কৰাৰ এটা মনোভাৱ আহি যায় গতিকে এনেদৰে আপুনি যদি কোনোবা গ্ৰুপ অথবা স্কুলত আছে তেতিয়াহ'লে আপুনি অতি সহজে এই সাইকোলজিক্যাল ট্ৰিকটো ইউজ কৰি কিনে আপুনি ফ্ৰেণ্ড বনাব ফৰ নেগোচিয়েশ্যন শো ইউৰ ডিসএপয়েন্টমেন্ট ধৰা হ'ল আপুনি কিবা এটা বস্তুৰ কাৰণে নেগোচিয়েশ্যন কৰিছে ধৰা কিবা এটা বস্তু কিনাই হওক বা জবৰ স্যালাৰিৰ কাৰণে নেগোচিয়েশ্যন কৰিছে বা আপুনি এই টি-শাৰ্টটো কিনিব যাব তাৰে বাবে নেগোচিয়েশ্যন ধৰা হ'ল শ্বৰুমত এই টি-শাৰ্টটো লগোৱা আছে তাৰ দাম লিখা আছে 2000 টকা বা আপোনাক দোকানীয়ে 2000 টকা দাম ক'লে কিন্তু আপুনি 2000 টকাৰে এই টি-শাৰ্টটো কিনিব নোৱাৰে আপুনি তাক খুব বেছি দিব পাৰে যদি 1000 টকাহে দিব পাৰে আপুনি এই টি-শাৰ্টটো যাই কিনে তাক ক'লে যে মই বহুত ধুনীয়া লাগিছে এই টি-শাৰ্টটো মোৰ টি-শাৰ্টটো বহুত ধুনীয়া হয় ভাল হয় মই এইটো ল'ব বিচাৰো কিন্তু যদি এই টি-শাৰ্টটোৰ দাম 1000 হল হয় মই লৈ ললো হয় কিন্তু 2000 হোৱা কাৰণে সাগে মই এইটো ল'ব নোৱাৰিম আপুনি যিকোনো বস্তু এটা নেগোচিয়েশ্যন কৰিবলৈ যাওতে সেই বস্তুটোৰ এনেকুৱা দেখাব যে মই সেই বস্তুটো ল'বৰ ইচ্ছা আছে কিন্তু যদি এইটো দামৰ ঠাইত এইটো দাম হল হয় তেতিয়া সাগে মই ল'ব পাৰিলো হয় এইখিনি কথা কৈ আপুনি তাক ডিসএপয়েন্টমেন্ট কৰি দিলে দিয়াৰ লগে লগে আপুনি চাব এইটো এটা সাইকোলজিক্যাল ট্ৰিক হয় আপুনি একবাৰ কৰি কিনে চাব ফিল্ডত চাব সেই দামত নহলেও একদম তাৰ আশে-পাশে আপোনাক সেই বস্তুটো দি দিব আপুনি একবাৰ প্ৰ্যাকটিক্যাল ফিল্ডত সৰুতকে সৰু বস্তু এটা দাম ধৰাবলৈ যাই কিনে আপুনি এই ট্ৰিকটো ফলো কৰি চাব এই যে মই আজি আপোনাক পাঁচটা হিউম্যান সাইকোলজিক্যাল ট্ৰিকৰ কথা ক'লো এইকিটা ৰিয়েল লাইফত হোৱা আৰু প্ৰ্যাকটিক্যাল হোৱাৰ পিছত হে মই আপোনালোকক এইকিটা শেয়াৰ কৰিছো গতিকে আপোনালোকক এই ট্ৰিককিটা একবাৰ আপুনি প্ৰ্যাকটিক্যাল ফিল্ডত যাই কিনে ইউজ কৰি চাব পাৰে আপোনাৰ ইউজফুল হয় নে নহয় যদি আপোনালোকে এই ট্ৰিককিটা ইউজ কৰি
ইউজফুল পাইছে বা আপোনাৰ বেনিফিট হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব আজি এইখিনিয়ে আছিল হিউমেন সাইকোলজিক্যাল ট্ৰিক এই পাঁচটা ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপুনি ফিউচাৰত পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনাৰ ৰিলেটিভ অথবা ফ্ৰেণ্ডক এনেকুৱা ইনফৰমেটিভ ভিডিঅ' দিব বিচাৰে তেতিয়াহ'লে হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিবলৈ নিশ্চয়